নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত দেখা গৈছে আইমি বৰুৱাই পথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি আছে। আইমি বৰুৱাই নিজেই ছ'চিয়েল মিডিয়াত ভিডিঅ'টি শ্বেয়াৰ কৰিছে আৰু লগতে জনাইছে যে এই ক্ষুদ্ৰ পথৰ ব্যৱসায়ীসকলে যিহেতু বহুত লোকৰ লগত সমাগম হয়, সেই গতিকে এখেতৰ নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়াটো অতি জৰুৰী। সেইবাবে N95 মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰি আছে আৰু সেই সম্পৰ্কে উচিত ব্যৱহাৰ জ্ঞাত কৰি আছে। আইমি বৰুৱাৰ এই পদক্ষেপ সঁচাই উল্লেখনীয় আৰু শলাগ ল'বলগীয়া।